হেল্ল' আকৌ ওলালো কম্বলৰ তলৰ পৰা স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ কম্বলৰ তলৰ পৰা আজি আমাৰ ভিডিঅ'টো অকণমান ধামাকা হ'বলৈ গৈ আছে আজি আমি ওলাইছোঁ পুৰণি শদিয়ালৈ মানে কি আগতে যিটো নাও চলিছিলে সেইডোখৰ জেগালৈ ওলাইছোঁ মানে কি কম্বলৰ তলৰ পৰা তো চাই থাকিব আপোনালোকে দেই তো আজি আমি ওলাইছোঁ মানে একদম পুৰণি ঘাটটো আপোনালোকক দেখামগৈ য'ত নেকি আগতে নাও চলিছিলে তো প্ৰথমতে এতিয়া শুই উঠা জেগাৰ পৰা উঠিছোঁহে জাষ্ট কণী ফুটি ওলাইছোঁ আৰু এতিয়া আৰু ওলাই মেলি গৈ মেলি প্ৰথম ব্ৰাছ কৰি লওঁ ব্ৰাছ চাছ কৰি মেলি হাগি মেলি লওঁগৈ মানে ব্ৰাছডাল হাতত ধৰিলেতো গু ওলাই নহয় হাগি মেলি ভাত চাত খাই লওঁ তাৰপিছত অকণমান বজাৰ চজাৰটো কৰিবই লাগিব এতিয়া বজাৰ কৰিবলৈ কাৰণে আমি যাম মাংস চাংস ল'ম অকণমান মাংস চাংস লৈ মেলি পুৰি মেলি খাই মেলি লৈ মেলি যাম তাত খামগৈ আৰু মজাকৈ হেল্ল' তো ঠিক চাই থাকিব দেই আপোনালোকে তো মই প্ৰথমতে এতিয়া হাগি লওঁগৈ গু ওলাইছে পেটটো বৰ বেয়াকৈ দেই তাৰপিছতে আকৌ তুমি কিবা ক'বা নেকি আজি আমি নাও চলাবলৈ যাম তোমাক নিদো আমি সকলোৱে যাওঁ তোমাক নিদো तुम कल नहीं देखो नहीं लेके जाएगा तुम्हारा खाली हमें पापा ले जाम को खाली करके आज हम लोगों की लोगों जाम को दी मुझे लेती हूँ ना तुम्हें बुलाए थे और बाकी लोगों को প্ৰথমবাৰৰ কাৰণে মোৰ লগত আছে ৰিংকু আমাৰ পিছফালে এইকেইটা আহি আছে আমাৰ দুটাকেইটা পৰা য'তে হ'লেও আমাক দেখি পায়ে দেখোঁ জানেই দেখোঁ নেকি আজি আৰু অকণমানি ধামাকা হ'বলৈতো গৈ আছে কৈছিলোঁ ৰাতিপুৱাই এতিয়া আৰু মাংস চাংস কিনি লওঁ অকণমানি বজাৰ চজাৰ কৰি লওঁ তাৰপিছত পঢ়াটো কৰি মেলি কিনে আৰু গৈ আছোঁ আৰু দুজনমান ভাত লগ পাম মানে ৰৈ আছে আমাৰ কাৰণে নেকি আজি ৰিংকু দুজন হ'ব গ'লে বাবাৰ মাছটি লৈ লওঁ আৰু তই গাহৰি আছেতো মাছ লওঁ নে গাহৰি লওঁ কোনটো লওঁ দুশ ষাঠি 240 আৰু 240 কোনটো মানে এইখিনি অকমান ডাঙৰ সাইজ ডাঙৰ সাইজটো কাৰণে খাব ভাল নহয় কিন্তু এইখিনি বেছি ডাঙৰ হ'ব লাগে এইটো নাই এইটো 200 টকা মান লগাও আকৌ 200 টকাকে লৈ আনি হয় 210 টকাকে আমি আনিছোঁ চালানি হয় নাকি নহয় নহয় লোকেল হয় 130 টকা আছে সেইটো হৈ যাব সেইটো হৈ যাব চিংগুল আছো না চিংগুল পিচ চিংগুল মাছ গুচাই দিয়ক অ'কে অলপমান কৰিব লাগে কাম ন হয় কেৰা হ'ল বোলে 200 টকা মান দি দিওঁ একেবাৰে এইটো লৈ লওঁ পিচকেইটা অলপ ডাঙৰ না সৰু কৰিবি ডাঙৰ কৰিলে আমি লাগিলে নিজৰ চাইজত কৰি ল'ম নিজে কৰি ল'ম লাগিলে বুকু পাই দিয়ক পুৰি খাব এইটো এই চাইজটো সেইটো সিজিবলৈ কিমান দেৰি লাগিব দি দিয়ক টপিলাং এটা দি দিয়ক বাকী বুকু পাই দি দিয়ক ইমানকৈ নালাগে খোলা দি দিয়ক 25 টকা ন হ'ব 20 টকা হ'লেও 10 টকা হ'লেও হৈ যায় আমি বজাৰ চজাৰ কৰি মেলি ওলাইছিলোঁ যাবলৈ গৈ আছোঁ বৰ্তমান আছোঁ আৰু ৰাস্তাতে তোৰে দেৰি হৈছে আৰু সেয়া এজন পিছফালে আহ যা
ইমান ডাঙৰ একেবাৰে ডাঙৰকৈ নহয় চাইজৰ কাট না হ'ব চা না ইমান ধুনীয়া মাল ইমান ধুনীয়া শুকুৱাই থৈছে আকৌ হেল্ল' হাই গাইজ আমাৰ দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আজি ময়ো ওলাইছোঁ বুলি আজি ময়ো আহিছোঁ প্ৰথমবাৰ আমাৰ এইফালেতো আহিছে প্ৰথমবাৰ দুই ৰিংকু বগৰী এই গছৰ পালং এটা গছ ঐ চুৰ বগৰী চুৰ गिरा ओला लंबा वाला একো নহয় এইটো দে না দে কাট ইমান জোৰে মাৰিব নালাগে নহয় যেনে তই হেৰি গাছটা গিৰিয়া গৈছে দাঁতত ধাৰ কৰা নাই বুলি এই আছেতো কিবা এটা ক'বা নি আজি শিৱৰাত্ৰি হ'ব ইমানটো তোমাৰ নাই ভাল লাগিছে ন बहुत तेज हो रहा है बहुत तेज हो रहा মাংস চাংস কৰি চুঙা টঙা দি ফাইনেলি গাইছ পালোহি আমাৰ পুৰণি শদিয়া তো গাইছ পুৰণি শদিয়া মানে কি আৰু য'তে নেকি 1950 চনত এখন ভূমিকম্পৰে মানে যিখন বনালে মানে কি বনালে ক'লে মানে ব্ৰহ্মপুত্ৰখন তেতিয়া যোনখন হ'ল আমি সেইটো জেগাত আছোঁহি আজি আপোনালোকক দেখাবলৈ ক'বলৈ চেষ্টা কৰিম চাই থাকিব ঐ এখন মোক শুনে পালি নেকি এখন এতিয়া খৰি কাটিব পাৰিবি ন' প্ৰব্লেম সৰু খৰি কিন্তু ডাঙৰ নহ'ব ঐ ডকত পলাই খা সেইফালে মাছ ধৰি আছে হাইয়া ইমান দূৰলৈ তো কভাৰ কৰিব নোৱাৰোঁ ঐ নাওখন লৈ কিনে যাওঁগৈ নেকি তো গাইছ এইখন এয়া চাওক ব্ৰহ্মপুত্ৰ মাছ বি আছেতো সৰু না কিন্তু নামিব পাৰিতো ন নামিবা নি এইখনে গাইছ পুৰণি শদিয়া আহিম কৰি মেলি আপোনালোকক দেখাইছোঁ মানে আমাৰ শদিয়াৰ ইতিহাস মানে ধৰক 1950 চনত যিটো ভূমিকম্প হৈছিলে সেই তেতিয়া এই ব্ৰহ্মপুত্ৰখন ফাঁক মেলিছিলে হয় নহয় হয় এইখনে এতিয়া ফাঁক মেলি আছে পৰি আছে ফাঁক মেলি মানে এতিয়াতো বহুতখিনি শুকালে আৰু এতিয়া বাৰিষা দিনততো এইখনেতো বহুত ভয়ংকৰ ৰূপ লয় ন বাৰিষা দিনত বোলো এখনতো বহুত ভয়ংকৰ ৰূপ লয় ভয়ংকৰ মানে পুৰা ভয়ংকৰ সাগৰ হৈ যায় এটা সময়ত মানে মই প্ৰথমবাৰ চেন্নাইলৈ গৈছিলোঁ তেতিয়া সেইটো সময়ত মানে বাৰিষা দিন হৈ আছিলে পানীখিনি মানে এনেকা এজন মানুহৰ 500 টকা লৈছিলে পাৰ কৰোঁতে ৰিক্স নিজৰ মানে যিকোনো হ'ব পাৰে ইমান ৰিক্সত গৈছিলোঁ প্ৰথমবাৰৰ কাৰণে চেন্নাই খৰি বিচাৰ আকৌ কাটা হা গুচাইছা ভালকৈ গুচোৱা দেই যাতে বাকলিখিনি আৰু খাই নোপোৱা আৰু কেলে এইখিনি কাটিব লাগিছে পুছৰটো কি খাবি নেকি খামতো পুছৰটো কোনে খাব চাওঁ কিমান বছৰ হ'ল চাগে বিক্ৰী নোহোৱা বিয়া চাদি নহয় এইফালে সকামততো দৰকাৰে নাই ভাতটো ফুলা দেখি একদম দুটা জোলত দি দিম
কি আছে একো নাই বেছিকে খাবও নোৱাৰো তহঁতি কথাটো হেৰি দি দিবি দিম ন মই বনাম ন মাছেৰ ঝোল বগৰী 2-4টা দি দিবি এইটো কি গুটি ইয়াত নাই বগৰী চগৰী আছে ইয়াত চব ওলালি ন ইয়াত আৰু কি দিবি এই মিটখন দিয়াচোন হেৰিখন ইয়াত অলপ নিমখ ছিটিয়াচোন ছাৰ হা একো নাই মই হাফ ফ্ৰাই কৰিম এতিয়া কেই পিচ ফ্ৰাই কৰিছ 5 পিচ 5টালে হয় নাই পানীটো অলপ বেছি ভাল পানী এটা দে মোক কেনেকুৱা মজা গান বাৰু দে মাংসখিনি চব হৈ গৈছে আৰু খাম আৰু মজাকে কত ভাই কিবা এটা দিয়া আৰু ভালদৰে অজয় ব্লগছত আপোনালোকে ছাবস্ক্ৰাইব এণ্ড লাইক কৰিব চাই আশা ৰাখিলোঁ বেয়া দিছে আৰু চব হৈ গৈছে আৰু এইখিনি চুঙাখিনি এইখিনি চুঙাখিনি আনবক্সিং কৰিব লাগে নহয় আমাৰ চুঙাবিলাক আনবক্সিং কৰাহে হয় নহয় কাট 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 সেইটো ক'ত নাই হয় এইটো তই গ্লাছটা দিয়া আমাৰ গ্লাছ কোন গা মোক গ্লাছটো দিয়া না একদম ইয়াত আছিলে মোৰ গ্লাছটো এইটো মোৰ নহ'লে গ্লাছটা দিয়া সৰু গ্লাছ কি কৰিলি গ্লাছখিনি ক'ত এইটো কাৰ গ্লাছ এইটো তাৰ খালি বৈ বেয়া কাই লাগিছে নহয় লৈ হবে বেজবৰা চালোগে নহয় চালি মই নাই চোৱা গাইছ কিন্তু চালে কেনেবাকে মজা চুঙা এটা আনবক্সিং কৰিব লাগিছিল আকৌ So finally guys, আমাৰ এতিয়া ভাত খাবলৈ সময় হৈ গ'ল এই ভাত আমাৰ কি বোলে টেমাকেইটা অপেনিং হৈছে আৰু এবাৰ ভাত খাব লৈছোঁ দেই চাৰক সিজি গ'ল ইমানখিনি সিজি গ'ল এইখিনি সিজি গ'ল সিটো তলখিনি সিজা নাছিল সেইকেইটা খোল 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 পানী কমিলে মেন কমিলে মানে থৈ দিব লাগিছিল ভাঙলাটো আমাৰ অসমবাসী ৰাইজ আমি গাঁৱলীয়া ষ্টাইল ঘৰৰ মিঠৈ আমাৰ এই ঘৰৰ মিঠৈ কৈছিলো ঘৰত বনাই আনিছিলো আজি শিৱৰাত্ৰি বুলি এয়া খাইছো বেয়া চাই নাপাব হা আজিতো অপেন কাট না মজা কাট চাইডে এনেকৈ চিলি তাৰপিছত তাৰপৰা এটা হেৰি ওলাব নহয় লেয়াৰ এটা ওলাব নহয় হয় নাই ইছাল্লাহ ৰকো এনেকে নুলিয়াবি পুৰিব তলত কষ্ট লাডু মজা দেখিছ নাই এইটো চব্জি দুবাৰ কাৰণে খাই বেলেগ মজা বেলেগ মজা আছে আৰু আছে তো
মাখি খেলা 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 ক'ৰ পৰা মাখি আহি গৈছে ভাই ইয়াত মাছো নাই মাংস মাখি মই মাতিছিলো এই পৰহিদিনাখন আছিলে ক'ৰ পৰা আনিছিলি মাখিকেইটা মাখি মাহীৰৰ ঘৰত আছিলেগে যে তোলাচোন ধুনীয়াকৈ ল আৰু আছে তুমি হেৰি কি বুলি কয় এইটো ডাইৰেক্ট তোৰ লাগিব নালাগে নিমখ মাই ল থাৰক দিম নিমখ দিয়া নেকি নিমখে মোক খানাটো দিয়া আৰু সেইটো আপোনাৰ সেইটো খানাটো তো ফাইনেল গাইছ আমি খাব লৈছোঁ দেই খানাটো আৰু চুঙাত দিয়া মাল ভাত চুঙাত দিয়া ভাত চুঙাত দিয়া মাংস খতম যি মজা মজা খতম বনাইছেতো আহা এসাঁজ মমপুতৰ কিনাৰত এই বালি চালি কি খাইছে নাজানো আমি দেখাও নাই শুনা মতে কৈছো আৰু সেইকাৰণে হাঁখিটো কাক খাইছিলে জানা গংগামা তাৰপিছত ধৰতি আমাৰ মাটিটো যে তাৰপিছত আৰু হেৰি তোমাৰ দুবুৰীবন তো সিটো সকাম কৰিলে তো হাঁখি এইকেইটাক থৈ কিনে কৰিলে তো তাক আহি কিনে সুধিলে মতে সিহঁতক হাঁখি থৈ কিনে মই সকাম কৰিলো আমি খালো বলো এতিয়া চব ফিনিছ হৈ গ'ল এতিয়া কাঁহী বাতিখিনি কোনে ধুব আছো চবে অলপ ধুই দিবি হৈ যাবচোন 5টা মানুহে অকমান ধুব লাগে দেই বৈ নদীলৈ যাওঁ গাইছ এবাৰ নদীলৈ যাওঁ দেই আমি ধুবলৈ কাৰণে এইখিনি ধুম আৰু ন এইখিনি ক'ত এটা হেতা আৰু মই এই দাণ্ঠিকেইটা ধুম এই ধৰা দাণ্ঠিকেইটা ধুম আৰু তই সেই পিছফালৰখিনি ধুবি ই ওপৰখিনি আধাখিনি ধুব আধাখিনি ধুব চাইজৰ মই ধুৱাই দিম তলেজ গো নদী মে চলো কোনফালৰ পৰা নামিলি মই ইফালৰ পৰা যাম তই কেৰাহী তই অকলীয়াকে লৈ ললে যে 5টা মানুহে তই 5টা মানুহ কৈ অকলে ধুলি বন্ধুসকল আজি শিৱৰাত্ৰি এয়া ভাঙৰ লাডু ভাঙিছো চবক এডোখৰ দিম মই এয়া পানী মাজত ক'ব লাগিব এতিয়া মজা এয়া পানী মাজত এয়া এডোখৰ তুমি লোৱা মোক দিবা দেই খোৱা আৰু এনজয় কৰা এইটো ইচ্ছা মই জেগাটো মস্তিকে পাই গ'লো উৰি ফুৰা এইটো খাই আছো ভাঙৰ লাডু ভাঙৰ লাডু এয়া খা খাই যোৱা আৰু তৰি যোৱা ভাঙৰ লাডু খোৱা ভাঙৰ লাডু আৰু দলংখন এইখন দীঘল দলং এইয়া ইমান দহ পাতৰ কভাৰ কৰিব নোৱাৰি ব্ৰিজ ভাল পাব নাই আমি কেনেকুৱা জেগাত আছো মজা জেগাত একবাৰ চাবলৈ ভাবিব লাগে আমি তাতে আছো 1950 চনত ধ্বংস হোৱা জেগাত পানী ছিটিয়াই মইতো চাক কিহত উঠি আছো এয়া বিৰাট মজা গা ধুবলৈ যে বিৰাট মজা লাগিলে ভাই কাপোৰ যে নানিলো খালো বলো কাঁহী বাতি ধুলো কাঁহীটো নাছিলে কেৰাহী ধুলে চ' আমাৰ যদি ভিডিঅ'টো আজি চাই কিনে ভাল পাইছে চবেই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব কেনেকুৱা লাগিছে ক'ব আমাৰ আৰু পুৰণি শদিয়া মানে কি 1950 চনৰ ধ্বংস যিডোখৰ জেগাত আছে নহয় জানো যদি চাই ভাল পালে ৰেলৱে ট্ৰেক আছিলে এতিয়া নাই যদি আমাৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে কৰি দিব আৰু দেই আৰু নেক্সট টাইম আৰু যাম আৰু এটা জেগাত দেখাম মানে প্ৰত্যেকটো শনিবাৰে প্ৰত্যেকটো জেগা দেখাই আছো আৰু নেক্সট টাইম আৰু ভাল জেগা দেখাবলৈ আমি চেষ্টা কৰিম জেগাটোৰ নামটো কি আছিলে নে কি পুৰণি শদিয়া চ' গাইজ
এতিয়ালৈ বাই বাই টাটা চি ইউ এন নেক্সট আন এটা ভিডিঅ'ত আৰু লগ পাম বাই বাই